हेलो गाइस আজি হ'ব বোলে এনেকৈ ৰাতিৰ নাইটৰ কি বোলে तो रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का সো গাইস এতিয়া গৈ আছে বোলে সবে আমি তিনটা আছো ইফালে একটা আছে আৰু ইফালে আসুন জুন্দি আৰু একটা আজি সেকেন্ড টাইম আজি 2 নম্বৰ ব্লগ হৈছে আজি গৈ আছো গাইস 2 নম্বৰ ব্লগ এই আগতে দিছিলং একটা ছোৱালী লগ কৰিব গৈ আছো 4টা বুলি আজি কিন্তু 3টাই আৰু ইজন আহি পোৱা নাই তো গাইস গৈ আছো মই ৰাস্তা দেখা নাই দেই মানে লাইটটো লাগি আছে যে সো গাইস মই গৈ আছো আজি ছোৱালী চুৰ কৰিবলৈ अभी मजा आएगा ना তিনটাও মানে আজি 3টা হৈ গ'ল দেই 3টা সো 3টাও গৈ আছো আজি ছোৱালী চুৰ কৰিব আজি ৰাতিৰ ব্লগ হ'ব ধামাকা হ'ব তো চাই থাকক আজি উঠাই লৈ আহিম জোৰদাৰ লৈ আহে আৰু ইফালে মংগল সিঙে কিবা ক'ব যদি কি কাক লৈ আহিবি নাম চাম কৈ দে আৰু তো সেইটোৱে আৰু তো চাই গৈ থাকক আজিৰ ব্লগটো ধামাকা হ'বলৈ গৈ আছে बोलो गाइस तो चलिए शुरू करते हैं तो चलिए शुरू करते हैं नजारा हल नजारा हल यार चारिওফালে পথাৰে পথাৰ আপোনালোকে কিন্তু দেখা নাপায় হেয়াই আৰু এইটোৱে চাৰিওফালে নজাৰা চাওক এইফালে দেখা পাইছে এইফালে পথাৰ পথাৰ এইফালে ভাল ৰাস্তা এইফালে চাওক গাইস দুইটা আছে ইহঁতে খোলা চোলা পিন্ধিলে মানে চিনি পোৱা নাযায় আৰু ইমান সেইটো জিন্স জেকেট নাই কাৰণে চিনি পায় আৰু মই ইফালে আছোঁ মোৰ কি কালাৰ আপোনালোকে জনাব পেণ্টটো মই মিলাই পিন্ধি আছোঁ বাৰু একো নাই দিয়ক সেই চাই যাওক আৰু এইকেইটা হৈছে ইনষ্টাগ্ৰামত লাইভ গৈ আছে চব বেয়া বেয়া কমেণ্ট কৰি আছে বোলে বেয়া কমেণ্ট কৰি আছে এইটো কি বেয়া কমেণ্ট কৰিছে বোলে ঐ কেলা মাদার চোদ কইছে মাকা ঐ চাইকেল ভালকে চলা ৰাস্তা পোৱা নাই কিন্তু এই গাড়ীখন কি বা হ'ল তিৰিত দে ছোৱালী চুৰ কৰা দিন মানে 2 নম্বৰ ব্লগ ছোৱালী চুৰ কৰা দিন हेलो হেল্ল' हेलो হেল্ল' हाय गाइस হেল্ল' হেল্ল' हेलो हाय হেল্ল' ৱাহ लाइव আৰু চাই যাওক আৰু মনে গৈ আছোঁ চবেই আকৌ এক্সট্ৰা গৈছে এই আগফালে একটা গৈ আছে মই এইফালে ইয়াত আৰু ইফালে একটা আমি মানে বেয়া ৰাস্তাত পাই গৈছোঁ বেয়া ৰাস্তাটোত কেনেকৈ পাৰ কৰোঁ আপোনালোককো দেখাম বাৰু এদিকে নগ'লে মানে লগে নাপাম সিহঁতক মানে আমাৰ মাৰ্কেটত লগে হয় ভাল কৰিলে জানো এইটো ৰাস্তা ভাল কৰা নাই গাইছ গোটেই ইয়াত মানে ৰুলাটো মাৰি দিয়া নাই সেনেকাই মাক চ' বহুত বেয়া ৰাস্তা ভাল কৰাই নাই বেয়া ৰাস্তাবিলাক ফাইনেলি তিনিআলি পাইছোঁ আমি তিনিআলিত ধুনীয়াকৈ চাই যাওঁ মই ভিডিঅ' কৰি পাইছোঁ ইয়াৰ আমি ধুনীয়াকৈ পেচাব কৰি আছে আমাৰ ইফালে মিষ্টাৰ বাবুক্ৰ চ' আৰু ইফালে পুৰা মোবাইলত বিজি গোটেইটো মানুহটোৱে চ' গাইজ চাইড গৈ থাকক ধুনীয়া হ'বলৈ গৈ আছে ব্লগটো ধামাকা হ'ব গৈছে ভাবিছে নেকি আপোনালোকে মেনে মিছা কৈছোঁ চ' গাইজ মনে মোক ব্লগটো চাই গৈ থাকক গম পাব চব গম পাব চিনি পোৱা নাই নেকি মোক গাইজ এতিয়া চিনি পাব আৰু ন টুপিটো থাকিলে চিনি নাপায় বাৰু ইমান ঠাণ্ডাত কি কৰিম মোক তো চাইড গৈ থাকক মই টাইমটো দেখাই দিছোঁ বাৰু গাইজ এয়া চাওক টাইম 17 ইফালে 45 মোৰ কেমেৰাটো বেয়া হৈ আছে চব ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু এইটো মোবাইল চুলে এইটো যোৱা বহুত সময় লাগে তাত ফ্ৰেণ্ডছ ধুনীয়াকৈ নামঘৰৰ কিবা লৈ গৈ আছোঁ মানুহ যাতে নেদেখক ফ্ৰেণ্ডছ এইটো এনেকুৱা জেগা না চাৰিওফালে জেওৱা এনেকুৱা মাজত গৈ আছোঁ আমি এতিয়া মানে ফোন কৰি আছে মানে সোনকালে কয় ইমান ৰাস্তা দূৰ নকয় আমিনো কেনেকৈ গৈ পাম চ' গাইজ চাউণ্ড শুনক ভেকুলীৰ মাত চাৰিওফালে
চ' মাৰি কিনে খাব পৰা যায় কেনেকুৱা দৃশ্য গছবিলাক কেনেকুৱা আছিলে লাইন আছিলে গাইছ মই ভিডিঅ' কৰিব পাহৰিলোঁ ইমান ভিডিঅ' গতিকে ধ্যান দিয়া নাই মই গাইছ গান গাইছ ভিউ গোটেই লাইটে আছে না লাইন লাইট আছে মানে কাৰণে মজা লাগিছে ভিডিঅ' ইয়াতো লাইন আছে আৰু আগফালেও লাইন আছে মোৰ না কিবা উঠি গ'ল সেই মেকুৰীটো এচিয়াৰিটো ঠাণ্ডা লাগিছে তাক পাৱাৰ মানে ফ্ৰেণ্ডছ মাঘ বিহু নাই এইটো কি বিহু বুলি কয় মাঘ বিহু ন চব গাইছ ধুনীয়াকৈ বনাইছে চ' দেখিলে গাইছ মজাকৈ বনাই থৈ দিছে ইয়াত চাব আহিব লোকেশ্যনটো বাৰু এইটো গাঁওখিনিৰ নামটো কি বুলি কয় লখাগুৰি অঁ চহৰী পৰা এইফালে সোমাই আহিব আমচৈ ইংলিছ মিডিয়াম বোলে শংকৰদেৱ যোৱা ৰাস্তা এইফালে তেতিয়া ইংলিছ মিডিয়ামটোত নোসোমাই আগফালৰটোত আহি যাব পাই যাব মজাকৈ এইটো ৰাস্তাত চিধা আহিব প্ৰশ্ন কৰাকৈ পাই যাব আৰু কৈ দেচোন তোৰ কি হ'ল আজি ব্ৰেকআপ হোৱা নাই জানো তোৰ চ' গাইছ ইয়াক ব্ৰেকআপ কৰি দিলে আমি লগ কৰি আহিলোঁ আৰু নাহে কৈছে গাইছ আজি বেলেগ এদিন আহিব চাগে চ' গাইছ ডে 3 ব্লগ আহি আছে গম পাব সেইটোত আমাৰ কি ঘটনা হৈছিলে আজিৰ ঘটনাটো বাৰু চ' গাইছ দিনত বনাম মই ডে 3 ব্লগ এইটো হৈছে 2 নম্বৰ ব্লগ 1 নম্বৰ ব্লগটো বাৰু মই এইটোৱে 2 নম্বৰ ব্লগটো হৈছে এইটো আৰু 3 ব্লগটোত ক'ম মই ডে 3 ব্লগটোত কি হ'লে আমাৰ লগত চ' এতিয়া আমি বহুত ধুনীয়াকৈ আহি পালোঁ